কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এ ৰাম প্ৰহ্লাদকলৈ ক'লে কয় পিতৃ দৈত্য ৰাজে শুন বাছা প্ৰাণৰ পুতাই গুৰুৰ কথা মানিবি দৈত্য শাস্ত্ৰ পঢ়িবি বংশৰ মান ৰাখিবি তই প্ৰহ্লাদে বলন্ত পিতা কৰ নিবেদন দ্বৈত শাস্ত্ৰ নেলাগে মোক ধৰি হে ৰাম ৰাম প্ৰহ্লাদে বলন্ত পিতা কৰ নিবেদন দ্বৈত শাস্ত্ৰ নেলাগে মোক ধৰি শুনা পিতৃ তো গৃহ অন্ধ হৰে তপোবনে কচিতে আৰাধে হৰে হে ৰাম ৰাম প্ৰহ্লাদে বলন্ত পিতা কৰ নিবেদন দ্বৈত শাস্ত্ৰ নেলাগে মোক ধৰি যত দেখা ধন জন আৰ্যা পুত্ৰ ছয় হবেও হৰিৰ মায়া জানে বানে হে ৰাম ৰাম প্ৰহ্লাদে বলন্ত পিতা কৰ নিবেদন দ্বৈত শাস্ত্ৰ নেলাগে মোক ধৰি এৰা দম্ভ অহংকাৰ লোৱা হৰে নাম কথা শুনি দৈত্য চৰ ক্ৰোধে কম্পমান হে ৰাম ৰাম প্ৰহ্লাদে বলন্ত পিতা কৰ নিবেদন দ্বৈত শাস্ত্ৰ নেলাগে মোক ধৰি এ ৰাম মহাক্ৰোধে দৈত্যচৰে গৰ্জিয়াই উঠিলা প্ৰহ্লাদক চাই পাছে অকহি বেলা গিলা বান্ধৱ কৃষ্ণ